হাই গাইজ আমি বিশ্বনাথ চাৰিআলিৰ হয় আৰু যদি সৰস্বতী পূজা কোনোবা ছিংগল তে আমাৰ তিনিজনী কণ্টেক্ট কৰিব পাৰে। আরে ছোৱালী ছোৱালী সিঙ্গল ছোৱালী পাইছো কেলা যাও গাড়ী হত্যা তই যাব নালাগে হত্যা মই যাম তই যাব নালাগে মই গলোৱে ঋতু পন এই চব নহব মই ইমান দিনে সিঙ্গল ছোৱালী বিচাৰি ফুৰিছিলো মই এটা সিঙ্গল ছোৱালী পাইছো মই যাম ভাই তই যাব নোৱাৰ জেগাত বহি থাক চালা জেগাত বহি থাক লৰচৰ নহবি কিন্তু কথা বেয়া হৈ যাব মই যাম হ্যাঁ ক'ত যাব বলেছো বহি থাক কেলা ছোৱালী এজনী মাতিলেই হ'ল একে গু খাবলৈ দৌৰি যাবি চোৰৰ বাচ্চাকেইটাক কেলা কিমান বাৰ বুজালো যে ছোৱালী এনেকে মাতিলে দৌৰি নেযাবি সেই সিহঁতে সি একেটা ভুলকে কৰি থাকিব কেলা ক'ত যাব বহিছ বহি থাক যদি সৰস্বতী পূজা কোনোবা ছিংগল তে আমাৰ তিনিজনী কণ্টেক্ট কৰিব পাৰে। ধেত কেলা তিনিজনী আছিলে মই এহেঁতকেইটাক এনেই ধমকি দি মানা কৰিলো ভাবিছিলো এজনী আছে মই গৈ আহো এতিয়া দেখিলো তিনিজনী যাম বুলি ভাবিছে নেকি এই সস্তীয়া জনপ্ৰিয়তা বিচাৰি ঘূৰি ফুৰা ছোৱালী এই দীপজ্যোতি এনেও ঘূৰি নাচায় তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোক চাগে ভালেই আছে মোৰো ভালেই তো আজি আমি কথা পাতিবলৈ গৈ আছো এজনী মতা নে মাইকী একো লিংগই নাই আৰু এজনী ছ'চিয়েল মিডিয়াত মতা বিচাৰি ফুৰিছে তাই ইমানে দিন বেয়া চলিছে তো দেৰি নকৰো কথা কৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি যা কলি যে কেলা মই ভাবিছো মোক কৈছে কিন্তু কেলা এই দুটা আকৌ ওপৰতে পৰিছে হাই গাইজ আমি বিশ্বনাথ চাৰিআলিৰ হয় আচ্ছা তহঁতে বিশ্বনাথ চাৰিআলি হয় অ কেলা কি কলি আকৌ কচোন আৰু যদি সৰস্বতী পূজা কোনোবা ছিংগল তে আমাৰ তিনিজনী কণ্টেক্ট কলি কেলা সৰস্বতী পূজা দিনা কেলা সৰস্বতী মা প্ৰতিমাৰ ঠাইত কি তহঁতকেইজনীক কেলা খাৰা কৰি তাত তহঁতকেইজনীক পূজা কৰিম নেকি কেলা নে কিবা বেলেগ কণ্টেক্টৰ কাৰণে লাগে তহঁত তিনিজনীক ইমান ধুনীয়াকৈ সিহঁতৰ চিনাকি দিছে যে মেট্ৰিকত কেলা সিহঁতে ষ্টাৰহে পাইছে कौन है ये लोग कहां से आते हैं ये লৈ লোৱা কাক লাগে পূজাৰ অফাৰ দি আছে মোৰ লগত যোগাযোগ কৰা মই দি আছো মানে বাকী চব বুকিং লাষ্ট 3 পিছে আছে লৈ লোৱা একদম ফেমাছ মাল কেলা বেচেৰীকেইজনী ইমানেই দিন বেয়া চলিছে কেলা মতাও অনলাইন বিচাৰিবলগীয়া হৈছে কেলা কেইজনীয়ে ময়ো কণ্টেক্ট কৰোঁ নেকি বাৰু চেলা সস্তীয়া বস্তু নালাগে পাই মোক সস্তীয়া বস্তুৰ দামেই নাই বহুত দাম কম কেলা আৰু হেৰি গেলা বস্তুতহে মাখি পৰে তো এনেকুৱা মাল নালাগে মোক মই মানে কথা এটা ভাবি নাপালোঁ চবটো বুজি পালোঁ মানে এটা কথা মই বুজি নাপালোঁ মানে তহঁতে পূজাৰ দিনা মানে কণ্টেক্ট কৰিব কোৱা কাৰণটো কি বাৰু বেলেগ কিবা নহয়তো মানে समझ रहे हो आप समझ रहे हो আয় মোৰ চৰ্বি নোহোৱা হাঁহ ওলোৱা ভাইটি ভণ্টি একো লিংগ নোহোৱা প্ৰাণীটো বৰ মৰম লাগিছে বুলি ভাবিছ নেকি কি কম আৰু তোৰ আছেনো কি বাৰু বহিনে কলম গানটো অৰ্থ জানেনে কিহৰ ফলত যে মতাৰ জন্ম পালি তাৰ মেকআপৰ মোচন দেখা কেলা ৰাণু মণ্ডলৰ ভৈনীয়েকে আছিলে নেকি কেলা क्या तुम्हें लगता है सही में ऐसा कोई इंसान कर सकता है মাথাৰ ৰঙা তাঁৰডাল ছিঙিলে মানে তোৰ ন ছিঙিলে তোৰ ৰঙা তাঁৰডাল একদম ধুনীয়াকে ছিঙিলে ওপৰত চেলা যেতিয়া ভোট জলকীয়া ঘঁহিম চেলা তোৰ নাটক তেতিয়া মুখেৰে বাহিৰ হৈ যাব পাহৰি থাকিবি মতা আছিলি নে তই মাইকী আছিলি ভগৱানে যাতে তহঁতৰ নিচিনা এই পাগলামি কৰি থকা ছ'চিয়েল মিডিয়াত এই তহঁতৰ নিচিনা চেলা এইবিলাকক যাতে অহা জনমত মানুহ হিচাপে জন্ম নিদিয়ে আৰু वाह क्या सीन है वाह क्या सीन है
হৰি ৰাম ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে নতুনকৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই অতি সোনকালে আহি আছোঁ দেৱজিৎ ৰোষ্টাৰ এই কাহিনী পোৱাতে কুকুৰে ভুকিলে ঘৰৰ পৰা দিছিলে খেদা চুপহি দেহাটো বিনোদ কৰিবি মনতো ইমান চেকা হা তোলৰ চাপৰ দিন দাওঁ তহঁত চবৰে মই নাও দুখন হাতেৰে মই পাওঁ দুখন হাতেৰে মই পাওঁ